हेलो गाइस কি খবৰ আপোনালোকৰ মোৰ খবৰ একদম ফিট এণ্ড ফাইন আচ্ছা নেপোটিজম আজি কিছুদিন আগতে মই নেপোটিজমৰ ওপৰত ভিডিও এটা বনাই ফেলে এ টু জেড বুজাই দিছিলোঁ নেপোটিজম মানে একচুৱেলি নো কি আৰু এই নেপোটিজমৰ কাৰণে আজি কিছুদিন আগতে বলিউডৰ অতি জনপ্ৰিয় 35 বছৰীয়া অভিনেতা সুশান্ত সিং ৰাজপুতে সুইচাইড কৰিছিল আৰু এই নেপোটিজমৰ মাষ্টাৰমাইণ্ড হিচাপে কৰণ জহৰী আলিয়া ভাট সলমান খান এনকে কাবাৰ নাম মানে সন্নিবিষ্ট হৈছিল আৰু তেওঁলোকৰ নাম সন্নিবিষ্ট হল লগ গালক ছ'চিয়েল মিডিয়াত হাজাৰ হাজাৰ অনুৰাগী তেওঁলোকক মানে গালি পাৰি ফেলে ধুনা পাতা কৰি দিছিল আৰু সেই সময়ত সলমান খানে নিজৰ অনুৰাগীখিনিক এটা কথা কৈছিল চাবদক কিন্তু সলমান খানৰো অনুৰাগী বা ফ্যান আছে ইপনে সুশান্ত সিং ৰাজপুতৰো নিজা অনুৰাগী বা ফ্যান আছে তো সলমান খানে নিজৰ অনুৰাগীখিনিক এটা কথা কৈছিল যে এখনি সময়ত আমাক জুনি গালি বাচি পাৰি থাকিব দে তুনাই হিগলাখান গুৰুত্ব দিব নালগে তুনাই যাই ফেলে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীখিনিৰ লগত মিলিত হৈ ফেলে তেওঁলোকক সমবেদনা জ্ঞাপন কৰা যাতে তাৰ মানে তেওঁলোকে মানে শান্তি পায় ইতে এটা সবতকে ডাঙৰ ঘটনাটো কি হ'ল সলমান খানৰ যিখিনি ফ্যান আছিল তাৰে ভিতৰত 70% মানুহে সুশান্ত সিং ৰাজপুতকো ভাল পায় তো সেই মানুহখিনি ডাবল খং উঠি গেল আৰু এই খঙৰ বহিৰ প্ৰকাশ সবতকে বেছি ঘটলাক বিহাৰত বিহাৰী মানুহ ধেমালি কথা নহয় তাৰ পৰাই বিহাৰী মাখা আমাৰ এতিয়া এইফালে বাবু দাসৰে পেকেট চানা লেলো হিংকে কয় কিন্তু সেই বিহাৰীটোৱে তাৰ নিজৰ জেগাত কিন্তু টাইগাৰ বা ৰজা গতিকে বিহাৰত যিবিলাক ডাঙৰ ডাঙৰ সংগঠন বা যিবিলাক প্ৰভাৱশালী ব্যক্তি আছে 100% তেওঁলোকে পুৰা একদম প্ৰেছাৰাইজ বা সেনেকুৱা কৰিলাক বিহাৰত যাতে কোনোটো চিনেমা হলতে আগন্তুক সময়ত কৰণ জহৰী বা আলিয়া ভাট সলমান খান জড়িত কোনো ধৰণৰ চিনেমা এখনো যাতে চলিব নৰে তো তেওঁলোকৰ চিনেমা এনকে নিষিদ্ধ বা বৰ্জন হ'ল তো আপোনালোকে একচুৱেলি কি বুলি ভাবে কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰি কওক আৰু ইপনে যদি আলিয়া ভাটৰ কথা কওঁ তাইক দেখোন কেনে মেকৰিচ্ছা নাই দেখি কিবা মুখখন এনাহেন কৰি দেখোন আলিয়া ভাটতকৈ বহুত টেলেণ্টেড আৰু ধুনীয়া ছোৱালী আমাৰ অসমখনত কি হৈ আছে গতিকে এইবিলাক আমাৰ অসমীয়া ছোৱালীবিলাকেও এনেকৈ চান্স পাব লাগে চ' আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালাক তেতিয়া লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি টেকলি ছাবস্ক্ৰাইব কৰাই নাই ডেফিনেটলি কৰক কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন কেৱল ময়েতো আনিম ন এইটো চেনেলত চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ অল